Hello everyone, আমাৰ পুনৰটা নতুন ব্লগ এটালৈ স্বাগতম জনাইছো ৰাইজ অসমবাসী মৰমৰ ৰাইজসকল সো আজি আপোনাক দেখাম আমাৰ জয়পুৰৰ নাহাৰ garh ফৰ্ট আৰু এয়া এইফালে আপোনাৰ টিকট কাটি পেলাই চেছ মানে চিচাৰে সবখিনি মানে আইনাৰে সবখিনি মানে বনোৱা আছে গ্লাছৰে তলতো ওপৰতো টিকট কাটিব লাগে মই মানে যোৱা নাই আৰু তেওঁক মানে ফ্ৰী আছে তেওঁ গুছি গৈছে কিন্তু বহুত মানে গ্লাছৰে বনোৱা বহুত ভয়ানক তাৰ পিছত আমি এইফালে গাড়ী পাৰ্কিং কৰিবৰ কাৰণে যাই আছো এইফালে বহুত মানুহে বহি এইফালে আৰামছে বহি বহুত গৰম হৈ আছে আচলত বহি ৰেষ্ট লৈ আছে कहाँ चलोगे सनसेट पॉइंट या लगा दो फिर आगे ले जाओ वो पार्क अरे वो सनसेट पॉइंट का नाम तो कुछ और होगा आगे जाते हैं वही बोल रहे हैं এইবিলাক হৈছে মহাৰাণী বিলাকৰ ঘৰ তলৰ আৰু এইফালে তেওঁলোকৰ আলমাৰি আছে প্ৰত্যেকজনী ৰাণীৰ প্ৰত্যেকজনৰে ঘৰ আছে আলমাৰি আছে লেট্ৰিন বাথৰুম পুৰা পাৰ্চনেল কৰি বনোৱা আছে ইয়াতে তেওঁলোকে ৰাণীসকলে মানে আগতে আৰু কাপোৰবিলাক ৰাখিছিল ধুনীয়া কৰি জাপি পেলাই আৰু তো চাই পেলাই ভালে লাগে আৰু পুৰা একদম পিছল টাইপৰ আছে আৰু बंद कर दिए सारे खोले ही नहीं ये बंद বাই হোক না তেওঁক থলো তলত আৰু মই এইফালে ওপৰত ভিউটো অলপ এনজয় কৰিম বুলি আহিলোঁ বাপৰে ইমান গৰম ওপৰলৈকেতো চাব নোৱাৰি তললৈকো চাব নোৱাৰি তথাপিও মই ভিডিঅ'টো বনাইছোঁ একদম মোবাইলো গৰম হৈ গৈছিলে তথাপিও মই মানে মোমেণ্টবিলাক মোবাইলত মই থৈ দিবৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে বহুত কষ্ট কৰি পেলাই ভিডিঅ'টো বনাইছোঁ এইফালে গোটেইকেইগৰাকী ৰাণীৰে আৰু সব একেলগে ঘৰ বনোৱা আছে পাৰ্চনেল আপোনাক কৈছোঁ ন পুৰা একেবাৰে গোটেইকেইটা ৰাণীৰে ইয়াতে ঘৰ আছে আৰু ওপৰৰ পৰা গোটেই জয়পুৰৰ আধি দেখা পায় পুৰা ভিউ পুৰা এনেকুৱা দেখিছেনে পুৰা ঘৰ এইফালে একদম ওপৰত बैठता है আৰু এইবিলাক দেখিছেনে সিক্ৰেট ৰাস্তা হয় মানে ৰজাই মানে গোটেইকেইটা ৰাণীকে কেনেকৈ লগ কৰে মানে কোনো গম নোপোৱা কৰি মানে কোনটো ৰাণী থাকে কোনটো ৰাণী থাকে কোনো গম নাপায় তো এনেবিলাক হৈছে সিক্ৰেট ৰাস্তা হয় মই ক'ৰ পৰা কোনটো মানে ৰুমলৈ ওলাই গৈছোঁ মই নিজে গম পোৱা নাই মই কেতিয়াবা এনেকুৱা পিছত আগত মানুহ নাথাকে মোৰ নিজৰে ভয় লাগি গৈছিলে আৰু এইফালে আছে এয়া মই আহি গ'লোঁ বাহিৰত আৰু এইফালে এইটো দেখিছেনে পানী ষ্টক কৰাৰ কাৰণে টেংকি এয়া তাতে মই এখন সাপ দেখা পাইছোঁ লেকিন মই তাত ভয় লাগি গৈছিল লেকিন গুচি আহিছোঁ আৰু আপোনাক এটা ধুনীয়া মজা পুখুৰী দেখাই আছোঁ য'ত আগতে ৰজাই মানে ইয়াতে পানী বৰষুণৰ পানী ষ্ট'ৰ কৰি ৰাখিছিলে সেয়া
वाव और पानीखिनि देখিছেনে पूरा एकेबारे ग्रीन कलर पूरा ग्रीन कलर नीचे का यार यहाँ से आओ ऊपर खड़े होगे मुझे खुद को ही आने है जा रही हूँ इफाले ভিতৰত আছে আইনাৰ মহল বুলি কয় চেছ মহল বুলি কয় আৰু মোৰ মানে টিকটৰ 500 টকা লাগে তেওঁৰ ফ্ৰী হেকেনে তেওঁ ভিডিওটো বনাইছে কিবা কয় আৰু যিয়ে নহওক নেক্সট টাইম যদি যোৱা হয় কপালত থাকে আপোনাক মই ইয়াতে টিকট কাটি পেলাই ভিতৰৰ বস্তুখিনি দেখাম কাৰণ বহুত মানে ভিউটো ভাল আছে বাই বাই